নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেল হেল্ডি আছামলৈ মই আহিছোঁ আজি এটি নতুন টপিক লৈ। আজি আমি আলোচনা কৰিম কিছুমান এনেকুৱা লক্ষণ যি লক্ষণ হ'ব পাৰে আপোনাৰ কিডনি বেয়া হোৱাৰ সংকেত। মই ইয়াৰ আগতে আপোনালোকৰ লগত এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে কিডনি কোনবোৰ অভ্যাসৰ বাবে আমাৰ কিডনিত এফেক্ট পৰিব পাৰে, কোনবোৰ অভ্যাসৰ কাৰণে আমাৰ কিডনি বেয়া হ'ব পাৰে। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাছিলে আগৰ, তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনলৈ গৈ বা লিংকলৈ গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। ঠিক আছে বাৰু, আজি আমি আলোচনা কৰিম যে কেইটামান এনেকুৱা সংকেত, কেইটামান এনেকুৱা লক্ষণ যি লক্ষণে আপোনাৰ কিডনি বেয়া হোৱাৰ সংকেত দিব পাৰে। বন্ধুসকল, আমি দেৰি নকৰি পোনপ্ৰথমে গৈ আছোঁ সংকেতবোৰলৈকে। সংকেতবোৰ এনেকুৱা যে নাম্বাৰ 1 বুলি ক'লে যদি আমি নাম্বাৰিং কৰিছোঁ, তেনেহ'লে নাম্বাৰ 1 হৈছে যদি আপোনাৰ ৰাতি বহুত পেচাব লাগে, বাৰে বাৰে পেচাব কৰা লাগে, আৰু আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে পেচাব কৰা অনুভৱ হৈ আছে কিন্তু বাথৰুমলৈকে গ'লে পেচাব নালাগে, আৰু পেচাবৰ লগত তেজ অহা বা পেচাব কৰোঁতে অসুবিধা পোৱা, এইটো আপোনাৰ হ'ব পাৰে কিডনি বেয়া হোৱাৰ লক্ষণ। চ' বন্ধুসকল, যদি এনেকুৱা হৈ আছে আপোনালোকৰ পেচাবৰ ক্ষেত্ৰত অসুবিধা পাই আছে, পেচাব কৰাত অসুবিধা পাই আছে, পেচাবৰ লগত হালকা চা তেজ আহিছে, তেনেহ'লে আপোনালোকে এইটো অতি সোনকালে ডক্টৰৰ লগত কনচাল্ট কৰি লওক, আৰু হয়তো হ'ব পাৰে এইটো আপোনাৰ কিডনি বেয়া হোৱাৰ সংকেত। বন্ধুসকল, আমি যদি দ্বিতীয় লক্ষণ বা সংকেত বুলি কওঁ, তেনেহ'লে হয়তো হ'ব পাৰে আপোনাৰ দেহত বিভিন্ন অংগত যদি বিষ হয়, বেছিকৈ আপোনাৰ বেক চাইডত, পিঠিৰ বেক চাইডত যদি বিষ হয় বা পেটৰ তল পিনে যদি বিষ হয়, হয়তো হ'ব পাৰে এইটো আপোনাৰ কিডনি বেয়া হোৱাৰ সংকেত, আন এটা সংকেত। কাৰণ যেতিয়া আমাৰ কিডনিয়ে ভালদৰে কাম কৰিব নোৱাৰে, কিডনিয়ে আমাৰ শৰীৰৰ পৰা টক্সিনবোৰ, বেয়া পদাৰ্থবোৰ বাহিৰ কৰি দিব নোৱাৰে, আৰু শৰীৰত পানীৰ যিটো বেলেঞ্চ, সেইটো বেলেঞ্চ ৰাখিব নোৱাৰে, পানী আৰু তৰল পদাৰ্থ যেতিয়া আমাৰ শৰীৰত বাঢ়ি যায়, তেতিয়া শৰীৰৰ বিভিন্ন ঠাইত আমাৰ পেইন হ'ব পাৰে, যেনে হাতত হ'ব পাৰে, ভৰিত হ'ব পাৰে, শৰীৰৰ জোনবোৰত হ'ব পাৰে, যেনে আঁঠুৰ জোনবোৰত হ'ব পাৰে। আৰু যদি আপোনাৰ এনেকুৱা হৈছে, তেনেহ'লে বন্ধুসকল আপোনালোকে দেৰি নকৰি সোনকালে ডক্টৰৰ লগত কনচাল্ট কৰক। এইটো সাধাৰণ বিষ বুলি নাভাবিব, আপোনাৰ সাধাৰণ পেইন বুলি ভাবি নল'ব, আৰু এইটো ইগন'ৰ কৰি নাথাকিব। বন্ধুসকল, নেক্সট পইণ্ট আমি লক্ষণ বুলি ক'ব পাৰি, লক্ষণটো হ'ল দেহত যদি আপুনি জোৰকৈ আঙুলিৰে দবাই দিয়ে, আৰু সেই দবাই দিয়াৰ ফলত বহু দেৰিলৈকে আপোনাৰ যদি ডেম্পুলটো ৰৈ যায়, ডেম্পুল বহু দেৰিলৈকে ৰৈ যায়, তেনেহ'লে আপুনি দেৰি নকৰি অতি সোনকালে ডক্টৰৰ লগত কনচাল্ট কৰক। এইটোও হ'ব পাৰে আপোনাৰ কিডনি বেয়া হোৱাৰ আন এটা লক্ষণ, এইটোও হ'ব পাৰে কিডনি বেয়া হোৱাৰ আন এটা সংকেত। বন্ধুসকল, নেক্সট যিটো লক্ষণ বুলি কয়, সেইটো লক্ষণ হ'ব আপোনাৰ এনিমিয়া হোৱা। এনিমিয়াৰ লগতে দুৰ্বল শৰীৰ, দুৰ্বল হোৱা অনবৰতে আপোনাৰ দুৰ্বল মেহচুচ হৈ থাকে, এনিমিয়া হয়। এনিমিয়া কেতিয়া হয়? যেতিয়া শৰীৰত আমাৰ তেজৰ পৰিমাণ কমি যায়, আৰু যেতিয়া কিডনিয়ে ভালদৰে কাম কৰিব নোৱাৰে, কিডনিয়ে ভালদৰে নিজৰ ফাংচন সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়া আমাৰ এনিমিয়া হয়। আৰু এই এনিমিয়া হোৱাটো এটা কিডনি বেয়া হোৱাৰ আমি লক্ষণ বুলি ধৰি ল'ব পাৰোঁ। যদি আপোনাৰ এনিমিয়া হৈছে, আপোনাৰ অনবৰতে দুৰ্বল ভাৱ হৈছে, তেনেহ'লে বন্ধুসকল আপুনি লগত ডক্টৰক কনচাল্ট কৰি লওক। বন্ধুসকল, আপোনাৰ কিডনি বেয়া হোৱাৰ আন এটা সংকেত হ'ব পাৰে যদি সহজতে আপোনাৰ ছাল ফাটি যায়, যদি আপোনাৰ ছাল বহুত খোজাইছে, এইটোও হ'ব পাৰে আপোনাৰ কিডনি বেয়া হোৱাৰ এটা সংকেত। বন্ধুসকল, আমি জানো যে কিডনিয়ে যেতিয়া ভালদৰে কাম কৰিব নোৱাৰে, কিডনিয়ে নিজৰ কাম যেতিয়া ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়া আমাৰ কেলছিয়াম আৰু ফছফৰাছ কমি যায়, আৰু যাৰ ফলত আমাৰ ছাল তৎক্ষণাত ফাটি যাব পাৰে, আৰু ছালত বহুত খুজতি হ'ব পাৰে। সেয়েহে বন্ধুসকল, যদি এনেকুৱা লক্ষণ আপোনাৰ দেহত দেখা গৈছে, তেনেহ'লে আপোনালোকে সোনকালে ডক্টৰৰ ওচৰত কনচাল্ট কৰি লওক। বন্ধুসকল, কিডনি বেয়া হোৱাৰ আন এটা সংকেত হ'ব পাৰে যদি আপোনাৰ সঘনাই বমি আহিছে, বহুত বেছি বমি আহিছে, কিন্তু বমিৰ মেডিচিন খোৱাৰ পিছতো, বমিৰ ঔষধ খোৱাৰ পিছতো যদি আপোনাৰ বমি নকমে, বা গেছৰ বহুত বেছি প্ৰব্লেম হয়, ঔষধ খোৱাৰ পিছতো যদি বমি নকমে, তেনেহ'লে ডক্টৰক সোনকালে কনচাল্ট কৰক। এইটোও হ'ব পাৰে আপোনাৰ কিডনি বেয়া হোৱাৰে এটা সংকেত। বন্ধুসকল, নেক্সট লক্ষণটো হৈছে কিডনি বেয়া হোৱাৰ হঠাতে ভাল বতৰত যদি আপোনাৰ বহুত বেছি ঠাণ্ডা লাগে, হঠাতে আপোনাৰ জ্বৰ উঠে, কঁপি জ্বৰ উঠে, আকৌ ভাল হয়, আকৌ জ্বৰ উঠে, হঠাতে ভাল বতৰত তথাপিও আপোনাৰ বহুত বেছি ঠাণ্ডা লাগে, হয়তো হ'ব পাৰে বন্ধুসকল এইটো এটা কিডনি বেয়া হোৱাৰ আপোনালোকৰ সংকেত। বন্ধুসকল, যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ হয়, যদি ব্লাড প্ৰেছাৰটো বহুত বেছি হয়, সেইটোও হ'ব পাৰে আপোনাৰ কিডনি বেয়া হোৱাৰ সংকেত। সেয়ে বন্ধুসকল, যদি আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ আছে, তেনেহ'লে ডক্টৰক কনচাল্ট কৰি লওক, আৰু আপোনালোকৰ কিডনি চেকআপ কৰি লওক, কিডনি আপোনালোকৰ ঠিকে আছে নে নাই। বন্ধুসকল, পিঠিৰ তলফালে হোৱা বিষৰ আন এটা কাৰণ হ'ব পাৰে আপোনাৰ কিডনিত পাথৰ। যদি আপোনাৰ পিঠিৰ তলফালে বহুত বেছিকৈ বিষায় বা মাজে মাজে বিষায়, এইটো হ'ব পাৰে আপোনাৰ কিডনিত পাথৰ হোৱাৰ সংকেত। চ' বন্ধুসকল, যদি এনেকুৱা হয় কেতিয়াবা, তেনেহ'লে আপোনালোকে ডক্টৰক কনচাল্ট কৰি দেখাই ল'ব বুলি মই আশা কৰিলোঁ, আৰু দেখাই লৈ কনফাৰ্ম হৈ ল'ব। বন্ধুসকল, মই আপোনালোকক যিমানকেইটা
যিমানকেইটা এতিয়ালৈকে লক্ষণ ক'লোঁ এই লক্ষণকেইটা গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় আৰু বন্ধুসকল যাতে এই লক্ষণকেইটা আপোনালোকে ইগন'ৰ নকৰে আৰু যেতিয়াই আপোনাৰ দেহত বা আন কাৰোবাৰ দেহত এইকেইটা লক্ষণ দেখা পায় তেনেহ'লে ডক্তৰলৈ যাবলৈ বা আপুনিও পৰামৰ্শ দিয়ে যদি আপোনাৰ নিজৰ হয় তেনেহ'লে আপুনিও নিজেও গৈ ডক্তৰক এবাৰ দেখাই লয় আৰু ভয় কৰিব লগা একো কথা নাই যদি আপোনাৰ দেহত কোনোবা এটা ইয়াৰ লক্ষণ দেখা দিছে ইয়াৰ মানে এইটো নহয় যে আপোনাৰ কিডনিয়ে বেয়া হৈছে বা আপোনাৰ কিডনিতে প্ৰব্লেম হৈছে হয়তো আপোনাৰ কিডনিৰ প্ৰব্লেম নহ'ব পাৰে এইটোক লৈ বেছি ভয় খাব নালাগে আপোনালোকে জাষ্ট এইটো হোৱাৰ এনেকুৱা লক্ষণ দেখিলে আপোনালোকে ডক্তৰত গৈ কনচাল্ট কৰি ল'ব যাতে হয়তো আপোনাৰ কিডনিৰ প্ৰব্লেম হ'বও পাৰে বা নহ'ব পাৰে এইটো লক্ষণ হোৱা মানে আপোনাৰ কিডনিৰ যে প্ৰব্লেম এইটো নহয় এইটো ভয় খাব নালাগে বন্ধুসকল মোৰ এই ভিডিঅ'টোৰ প্ৰধান উদ্দেশ্য এইটোৱে আছিল যাতে আপোনালোকক ভৱিষ্যতে হ'ব লগা ডাঙৰ সমস্যাৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰে সেয়ে বন্ধুসকল মই কোৱা এই লক্ষণকেইটাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব এইকেইটাক ইগন'ৰ নকৰিব যাতে ভৱিষ্যতে হ'বলগীয়া আপোনাৰ সমস্যাৰ পৰা বচাই থাকিব পাৰে নিজকে চ' বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি এই ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও আপোনালোকৰ লাভ হয় বুলি ভাবিছে তেনেহ'লে আমাৰ এই চেনেল হেল্ডি আছাম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে মাজত থকা এই ৰঙা বুটামটো টিপি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব আৰু বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ বন্ধুসকল আকৌ আহিম মই এনেকুৱা নতুন টপিক লৈ কেনে